আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ, সেইটো হ'ল ডিগ্ৰী। তো মই কি কৰিম, সোনকালে এইটো ফিনিছ কৰাৰ ট্ৰাই কৰিম। কিহৰ কাৰণে, যদি লাহে লাহে কৰোঁ তেনেহ'লে ভিডিঅ'টো ডাঙৰ হৈ যায়। কিন্তু পৰীক্ষা যিহেতু সন্মুখত আহিছে, যাতে তোমালোকৰ এইটো ভিডিঅ' চাই 15 মিনিটৰ পৰা 20 মিনিটলৈকে হ'ব, যাতে এই ভিডিঅ'টো চাই তোমালোকৰ এটা ভিডিঅ' চাই যাতে তোমালোকৰ ডিগ্ৰীৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়। তেনেহ'লে তোমালোকে কি 2 মাৰ্ক বা 3 মাৰ্ক 100% পাই যাবা। কিন্তু ভিডিঅ'টো তোমালোকৰ কি কৰিব লাগিব, সম্পূৰ্ণকৈ চাব লাগিব। এতিয়া চোৱা, ডিগ্ৰীটো কি আছে, যে ডিগ্ৰীটো ক্লাছ 12ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। যে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স নামৰ এটা টপিক আছে, যিটো তোমালোকক 6টা কুৱেশ্যন সোধে, তোমালোকৰ কি কৰিব লাগে, 4টা কুৱেশ্যন লিখিব লাগে। তো তাৰ ভিতৰত কি কৰিব লাগে, সেই 6টাৰ ভিতৰত 2টা আহে তোমালোকৰ ডিগ্ৰী। তো তোমালোকৰ ডিগ্ৰীৰ এই ভিডিঅ'টো যদি তোমালোকে সম্পূৰ্ণকৈ চোৱা, তেনেহ'লে তোমালোকৰ কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব। এতিয়া চোৱা, ডিগ্ৰী হৈছে কি 3 প্ৰকাৰৰ: পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী। এতিয়া কথা হৈছে যে তোমালোকে তো টেন্স পঢ়িছা, টেন্স কাৰ তুলনা কৰে, ভাৰ্বৰ তুলনা কৰে, কিন্তু ডিগ্ৰী কাৰ তুলনা কৰে, এডজেক্টিভৰ। এতিয়া কথা হ'ল যে স্যাৰ এডজেক্টিভ আকৌ কি, যে এডজেক্টিভটো হ'লে কি, যে নাউন প্ৰনাউনৰ গুণ, দোষ, অৱস্থা, পৰিমাণ আদি বুজালে তাক কি বুলি কোৱা হয়, এডজেক্টিভ বুলি কোৱা হয়। কিন্তু ডিগ্ৰী কৰাৰ আগতে আমাৰ জানিব লাগিব এটা ৱাৰ্ডক কেনেকৈ আমি পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ ল'ব পাৰোঁ। তো এতিয়া কথা হৈছে যে যদি এটা চাই লেভেল থাকে, তেনেকুৱা বাক্যক আমি কেনেকৈ কম্পাৰেটিভ ডিগ্ৰীৰ পৰা সুপাৰলেটিভ ডিগ্ৰীলৈ ল'ব পাৰোঁ। এতিয়া কথা হ'ল স্যাৰ চাই লেভেলটো আকৌ কি, চাই লেভেল মানে হৈছে উচ্চাৰণ। যদি এটা ছন্দ হয় বা এটা চাউণ্ড হয়, সেইটো হ'ল এটা চাই লেভেল। ফৰ এক্সাম্পল যেনেকৈ টল, সেইটোৰ উচ্চাৰণ কি, এটা বা চাউণ্ড এটা ওলাইছে, তেনেহ'লে এইটোৰ কি হৈছে, এই ৱাৰ্ডটো কি আছে, এটা চাই লেভেলত আছে। যেনেকৈ বিউটিফুলৰ কি হৈছে, বিউটিফুল, ইয়াত কেইটা উচ্চাৰণ হৈছে, 3টা, তেনেহ'লে এই ৱাৰ্ডটো কি হৈছে, 3টা চাই লেভেল। তো প্ৰথম নিয়মটো হৈছে যে এটা ৱাৰ্ডক যদি কম্পাৰেটিভ পজিটিভৰ পৰা কম্পাৰেটিভ সুপাৰলেটিভ ডিগ্ৰীলৈ ল'ব লাগে, সেইটো হ'ল 1 নম্বৰ নিয়মটো হ'ল যে এটা চাই লেভেল। যেনেকৈ এটা চাই লেভেল কিহত আছে, টল, তেনেহ'লে এই বাক্যটোক কি কৰিব লাগিব, কম্পাৰেটিভ ডিগ্ৰীলৈ ল'ব লাগিলে হ'লে কি কৰিব লাগিব, কেৱল ইয়াৰ যোগ দিব লাগিব টলৰ লগত। আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ নিবলৈ কি কৰিব লাগিব, এই টলৰ লগত কি কৰিব লাগিব, EST যোগ দিব লাগিব। ফৰ এক্সাম্পল আৰু এটা ল'ব পাৰি আমি, যে কল্ডৰ উচ্চাৰণ কি, একটা, তেনেহ'লে আমি কল্ডটো লৈ লওঁ, কল্ড, তেনেহ'লে এটা চাই লেভেল হৈছে উচ্চাৰণ। তো ইয়াক কি লিখিব পাৰিম, কল্ডাৰ, কল্ডেষ্ট। তো বুজিলো আমি যে এটা চাই লেভেল থকা ৱাৰ্ডক কেনেকৈ আমি পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰীলৈ নিব পাৰোঁ। এতিয়া কথা হৈছে যে এটাতকৈ বেছি যদি চাই লেভেল থাকে, তেনেহ'লে আমি কি কৰিম, তেনেহ'লে এটাতকৈ বেছি যদি চাই লেভেল থাকে, তেনেহ'লে আমাৰ কৰিব লাগিব কি, যেনেকৈ আছে বিউটিফুল, এতিয়া কি আছে, 3টা চাই লেভেল আছে, তেনেহ'লে ইয়াক কি কৰিব লাগিব, মোৰ যোগ দি আমি কি কৰিব পাৰোঁ, এতিয়া কম্পাৰেটিভ ডিগ্ৰী, আৰু মোষ্ট যোগ দি আমি কি কৰিব পাৰোঁ, সুপাৰলেটিভ ডিগ্ৰী। তো বিউটিফুলৰ কেইটা চাই লেভেল আছে, 3টা। আৰু এটা হেণ্ডসামৰ কেইটা, 2টা। যে আমাৰ এইটো কথা নহয় যে কেৱল এটা হ'লে কি হ'ব, ইয়াৰ আৰু EST যোগ দিব লাগিব, তেনেহ'লে কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী হ'ব। আৰু যদি এটাতকৈ বেছি, 2টা হ'ব পাৰে, 3টা হ'ব পাৰে, 4টা হ'ব পাৰে, সেইবিলাক যদি হয়, তাৰ লগত কেৱল মোৰ যোগ দিলে কি হৈ যাব, সেইটো হৈ যাব আমাৰ কম্পাৰেটিভ ডিগ্ৰী, আৰু মোষ্ট যোগ দিলে সেইটো হৈ যাব আমাৰ সুপাৰলেটিভ ডিগ্ৰী। তো এতিয়া 1 নম্বৰ নিয়ম গ'ল, 2 নম্বৰ নিয়ম গ'ল, আৰু 3 নম্বৰ নিয়মটো হ'ল যে কোনো এটা ৱাৰ্ডৰ যদি শেষত Y থাকে, তেনেকুৱা বাক্যক বা তেনেকুৱা ৱাৰ্ডক কি কৰিব লাগে, IER আৰু IEST যোগ দি কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে আৰু সুপাৰলেটিভ ডিগ্ৰী কৰিব লাগে। যেনেকৈ আগলি, তেনেহ'লে এই ৱাইটো উঠি যায় IER হ'ব, আৰু এইটোক কি কৰিব লাগে, সুপাৰলেটিভ ডিগ্ৰী কৰিবলৈ হ'লে ৱাইটো উঠি যায় কি হ'ব, IEST। এতিয়া কথা হৈছে যে এইটো হ'ল 3 নম্বৰ নিয়ম। এতিয়া ইয়াত হেভি হ'ব পাৰে, হেভি, এইটো ৱাই উঠাই দি কি কৰিব লাগিব, IER, আৰু ৱাই উঠাই দি
IEST যোগ দিব লাগিব। এইটো হল কি আমাৰ 1 2 এইটো হল আমাৰ 3 নম্বৰ নিয়ম। এতিয়া হল 4 নম্বৰ নিয়ম যে কিছুমান ওয়ার্ডৰ কি আছে স্বতন্ত্ৰ মানে ইন্ডিপেন্ডেন্ট কি থাকে পজিটিভ ডিগ্ৰী কম্পারেটিভ ডিগ্ৰী আৰু সুপারলেটিভ ডিগ্ৰী থাকে যেনেকে গুড বেটার বেস্ট। আমি ইতিমধ্যে কি শিকিলো এটা ওয়ার্ডক কেনেকে পজিটিভ ডিগ্ৰী কম্পারেটিভ ডিগ্ৰী সুপারলেটিভ ডিগ্ৰী লৈ ল'ব লাগে কি আছিল যে চাই লেভেল অনুসৰি আমি শিকিলো যে এটা চাই লেভেল থাকিলে কি কৰিব লাগে ইয়াৰ EST যোগ দিব লাগে আৰু এটাতকৈ বেছি চাই লেভেল থাকিলে মোৰ মোষ্ট দি কি কৰিব লাগে কম্পারেটিভ ডিগ্ৰী আৰু সুপারলেটিভ ডিগ্ৰী কৰিব লাগে আৰু কোনো এটা ওয়ার্ডত যদি কি থাকে শেষত যদি কি থাকে y থাকে তেনেহলে কি যোগ দিব লাগে IER আৰু IEST যোগ দিব লাগে আৰু y টো উঠি যায়। আৰু কিছুমান কি হৈছে 4 নম্বৰ নিয়মটো কি আছিল যে কিছুমান ওয়ার্ডৰ ইন্ডিপেন্ডেন্ট বা স্বতন্ত্ৰ কি থাকে পজিটিভ ডিগ্ৰী কম্পারেটিভ ডিগ্ৰী আৰু সুপারলেটিভ ডিগ্ৰী থাকে। এতিয়া কথা হল যে আমি কি কৰিব লাগিব প্ৰথমতে আমাক চিনিব লাগিব যে পজিটিভ ডিগ্ৰী সেন্টেন্সটো কেনেকুৱা দেখা যায় বা আমি ধৰিম কেনেকৈ বা আমি গম পাম কেনেকৈ যে এই সেন্টেন্সটো কি আছে পজিটিভ ডিগ্ৰীত আছে বা এই সেন্টেন্সটো কিহত আছে কম্পারেটিভ ডিগ্ৰীত আছে বা সুপারলেটিভ ডিগ্ৰীত আছে। যেনেকৈ কি আছে SS যদি থাকে তেনেহলে কি হ'ব এটো পজিটিভ ডিগ্ৰীত আছে মানে SS so as no other যদি কোনো এটা বাক্য থাকে হেতু আমি কি বুলি ভাবিম যে এটো পজিটিভ ডিগ্ৰীত আছে। আৰু যদি এটা সেন্টেন্সত কি থাকে দেন ইয়াৰ মোর এনি আদার এইবিলাক যদি থাকে তেনেহলে আমি ভাবিম যে সেন্টেন্সটো কিহত আছে কম্পারেটিভ ডিগ্ৰীত আছে। ঠিক তেনেকুৱা দা যদি থাকে তেনেহলে দা যদি থাকে বা মোস্ট যদি থাকে তেনেহলে সেই সেন্টেন্সটো কি বুলি কোৱা হ'ব সুপারলেটিভ ডিগ্ৰী থকা বুলি কোৱা হ'ব। যেনে he is not as tall as Rohit তেনেহলে এটো কোন ডিগ্ৰীত আছে SS তেনেহলে এই সেন্টেন্সটো কিহত আছে পজিটিভ ডিগ্ৰীত থকা বুলি আমি জানি। তো এতিয়া কথা হৈছে যে এইবিলাক কৰাৰ পিছত আমাৰ আৰু এটা বস্তু জানিব লাগিব যে আমাৰ কি জানিব লাগিব যে টাইপ 1 টাইপ 1 ত কি হয় যে পজিটিভ ডিগ্ৰীৰ পৰা আমি পজিটিভ ডিগ্ৰী টু কম্পারেটিভ ডিগ্ৰী আমি কৰিব পাৰি। টাইপ 2 কম্পারেটিভ ডিগ্ৰীৰ পৰা আমি পজিটিভ ডিগ্ৰী লৈ কৰিব পাৰো। আৰু টাইপ 3 ত আমি সুপারলেটিভ ডিগ্ৰীৰ পৰা আমি পজিটিভ ডিগ্ৰী আৰু কম্পারেটিভ ডিগ্ৰী দুটাই কৰিব পাৰি। তো এতিয়া কথা হৈছে যে টাইপ 1 আৰু টাইপ 2 ৰ নিয়মটো হৈছে যে যদি পজিটিভ ডিগ্ৰীত নট থাকে তেনেহলে কম্পারেটিভ ডিগ্ৰীত নাথাকিব যদি কম্পারেটিভ ডিগ্ৰীত কি থাকে নট নাথাকে তেনেহলে পজিটিভ ডিগ্ৰীত কি হ'ব নট হ'ব। তো এতিয়া কথা হৈছে যে টাইপ 1 আৰু টাইপ 1 আৰু টাইপ 2 ৰ এটা নিয়ম আছে যে এই টাইপ 1 আৰু টাইপ 2 হল দেউতা ডাবল মানে দেউতাৰ লগত মা আছে। আৰু টাইপ 3 মনত ৰাখিব লাগিব যে দেউতা সিঙ্গেল। এতিয়া তোমালোকে ক'ব পাৰা স্যার তেনেহলে দেউতা সিঙ্গেল তেনেহলে আমি কৰ পৰা আহিলো এইটো ভাবার দৰকাৰ নাই দৰকাৰ হৈছে যে এইটো মই কেৱল এক্সাম্পল হে লৈছো। তো এতিয়া ক'ব তো এক্সাম্পলটো লৈছো। আৰু এটা কথা মনত ৰাখিব লাগিব যে পজিটিভ ডিগ্ৰীৰ যেটো কি থাকে ওয়ার্ড থাকে যেনেকৈ আছে টল তোমালোকে ভাবিব লাগিব এই টল যে আছে এইটো হল কি তুলা ৰাশি। এটো একচুয়ালি কুসংস্কাৰ হয় কিন্তু গাঁৱে ভিয়ে চাবা যে কবিরাজ বিলাক থাকে যে কি দিয়ে এটা মানুহ লৈ যায় যি মানুহে কি কৰে তেওঁলোকক দি কি তাবিজ এইবিলাক ঘূৰায়। তো সেই কাৰণে আমি মনত ৰাখিব লাগিব যে এই টলটো হৈছে কি তুলা ৰাশি মানুহৰ সকলো সময়তে এটা বডিগাৰ্ড লাগে মানে কবিৰাজ এটা লাগে।
তো সেইকাৰণে মনত ৰাখিব লাগিব যেতিয়াই পজিটিভ ডিগ্ৰী থাকিব তাৰ দুটা কি লাগিব সিকিউৰিটি লাগিব আমি এতিয়া কি কৰিম টাইপ 1 যে আছে টাইপ 1 ত কি কৰিব লাগে পজিটিভ ডিগ্ৰীৰ পৰা আমি কি কৰিব পাৰি কম্পাৰেটিভ ডিগ্ৰী কৰিব পাৰি তো এতিয়া কথা হল he is not as tall as Rohim তো এইটো কি এস এস আছে তেতিয়াহলে এটা কি পজিটিভ ডিগ্ৰীত আছে তেতিয়াহলে আমি টাইপ 1 রুলস মতে আমাৰ এইটো কি কৰিব লাগিব কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগিব তেতিয়াহলে কম্পাৰেটিভ ডিগ্ৰী কৰাৰ নিয়ম প্ৰথমতে কি আনিব লাগিব আমাৰ ৰহিম আনিব লাগিব তো ৰহিমৰ লগত কি হ'ব ইজৰ জৰা কি আছে এম ইজ আৰ মই কি কৈছো যে দেউতা বিয়া কৰাইছে মানে দেউতাৰ লগত মা আছে হয় না নাই তো এতিয়া কথা হৈছে যে ৰহিম কি হৈছে যে ৰহিমৰ লগত এম ইজ আৰ হ'ব নে কি হ'ব তেতিয়া ৰহিমৰ লগত কি হ'ব ইজ হ'ব ইয়াত নট আছে মই তো আগতে কৈছো যে পজিটিভ ডিগ্ৰীত যদি নট থাকে তেলে কম্পাৰেটিভ ডিগ্ৰীত নট না থাকিব তো এইটো কি টাইপ 1 আৰু টাইপ 2 ৰ ক্ষেত্ৰত তেনহলে ইয়াত কি আছে টল আছে তেনহলে এই টলটো কি ডিগ্ৰীত আছে আমাৰ টলটো আছে পজিটিভ ডিগ্ৰী তো আমাৰ কি কৰিব লাগিব এতিয়া যেহেতু আমি কম্পাৰেটিভ ডিগ্ৰীত কৰি আছো তেনহলে এই টলৰ কি কৰিব লাগিব কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগিব এতিয়া আকৌ এটা কথা হল যে টলৰক আমি কি বুলি ধৰিব লাগিব ৰাম যেহেতু সিম্বলিক নেম সবে জানা তো ৰামৰ লগত সদায় কি থাকে লক্ষ্মণ তো আমাক কি কৰিব লাগিব যে আমাক দেনটো লক্ষ্মণ বুলি ধৰিব লাগিব তেনহলে যেতিয়াই আমি কি কৰিম যে যেতিয়াই আমাৰ কম্পাৰেটিভ ডিগ্ৰী থাকিব কম্পাৰেটিভ ডিগ্ৰী আমি ৰাম বুলি ধৰিম আৰু কি দেনটোক আমি কি কৰি ধৰিম লক্ষ্মণ বুলি ধৰিম তো তাৰ পিছত আমি কি কৰিম এই হিটো লাষ্টত লিখি দিম তো আমাৰ কি হল পজিটিভ ডিগ্ৰীৰ পৰা আমাৰ কম্পাৰেটিভ ডিগ্ৰী হৈ গল তো এতিয়া কথা হল যে স্যাৰ হিটো হিয়ে থাকিব নেকি হ যে এইটো হয় যে হিটো কি হৈ যায় হিয়ে থাকিব কিছুমানে আকৌ হিম লিখিব যায় হিম কিন্তু লিখা না যাব হিম লিখিলে আমাৰ কি হৈ যাব এইটো ভয়েস চেঞ্জ হৈ যাব তো আমি আৰু এটা एग्जांपल লৈছো আৰু এটা एग्जांपल কি আছে they were not as strong as tiger they were not as strong as tiger তেনে এস এস আছে তেনে আমাৰ কি কৰিব লাগিব এটো পজিটিভ ডিগ্ৰীত আছে তেনে আমাৰ কি কৰিব লাগিব কম্পাৰেটিভ ডিগ্ৰী তেনে টাইগাৰটো কি কৰিব লাগিব আগত আনিব লাগিব তেনে টাইগাৰৰ লগত কি হ'ব পয়েটো নহব কি হ'ব দেৰ লগত হৈছে টাইগাৰৰ জৰা হ'ব কি ওয়াজ ইয়াত নট আছে তেনে ইয়াত নট নহব তেনে ষ্ট্ৰং টু কি ষ্ট্ৰঙৰ কি হৈছে কম্পাৰেটিভ ডিগ্ৰী কি হ'ব ষ্ট্ৰংগাৰ মানে ৰাম যেহেতু আছে তেনে আমাৰ কি আহিব লক্ষ্মণ মানে দেন আৰু এই দেটো কি হৈ যাব দে হিচাপে বহিব তো এইটো আমাৰ কি আছিল এইটো আমাৰ টাইপ 1 ত আমি কেনেকৈ পজিটিভ ডিগ্ৰীৰ পৰা আমি কম্পাৰেটিভ ডিগ্ৰী লৈ লব পাৰি এতিয়া টাইপ 2 চোৱা যে টাইপ 2 ত কি আছে যে আমাৰ কি কৰিব লাগে কম্পাৰেটিভ ডিগ্ৰীৰ পৰা আমি কি কৰিব পাৰি পজিটিভ ডিগ্ৰী লৈ লব পাৰি তো এতিয়া চোৱা হেতুই লৈ লৰু যে ৰহিম is taller than I তো এতিয়া কথা হৈছে যে এইটো কি আছে ৰাম আছে লক্ষ্মণ আছে এনেকৈ যদি ধৰো যে ৰাম লক্ষ্মণ থাকিলে হেতু কি হ'ব কম্পাৰেটিভ ডিগ্ৰী নহলে আমি আগৰ নিয়মটো যে দেন আছে ইয়াত তেনহলে এইটো কি আছে কম্পাৰেটিভ ডিগ্ৰী আছে তো আমি এইটো কি কৰিম আমি এইটোক আমি কেনেকৈ কি কৰিব পাৰো পজিটিভ ডিগ্ৰী লৈ লব পাৰো এইটোক আমি কি কৰিব লাগিব আই টু আগতে আনিব লাগিব ৰহিমৰ জৰা কি ইজ কিন্তু ইজৰ আৰু কি আছে জৰা এম ইজ আৰ তেনহলে আই ৰ লগত কি হ'ব এম আৰু ইয়াত নট নাই তেনহলে ইয়াত কি হ'ব নট আৰু যেহেতু আমি পজিটিভ ডিগ্ৰী কৰি আছো টাইপ 2 কি কম্পাৰেটিভ ডিগ্ৰীৰ পৰা কি পজিটিভ ডিগ্ৰী তো এই টলাৰৰ পজিটিভ ডিগ্ৰী কি টল এতিয়া মই আগতে কৈছো টল হল কি তুলা ৰাশি তো সেই কাৰণে আমাক কি কৰিব লাগিব তুলা ৰাশিৰ দুই সাইডত দুটা কি লাগিব আমাৰ সিকিউৰিটি লাগিব আৰু ৰহিমটো লাষ্টত আহি যাব তো এতিয়া কি হল যে টাইপ 1 আৰু টাইপ 2 শিকিলো যে টাইপ 1 আৰু টাইপ 2 নিয়ম কি হল যে টাইপ 1 ত কি হয় পজিটিভৰ পৰা আমি কম্পাৰেটিভ লব পাৰি আৰু টাইপ 2 কম্পাৰেটিভ ডিগ্ৰীৰ পৰা আমি কি কৰিব পাৰি পজিটিভ ডিগ্ৰী লৈ লব পাৰি
এতিয়া কথা হ'ল টাইপ 1 আৰু টাইপ 2 কি আছে যদি পজিটিভ ডিগ্ৰীত নট থাকে তেনেহলে কম্পাৰেটিভ ডিগ্ৰীত নট নাথাকিব যদি কম্পাৰেটিভ ডিগ্ৰীত নট নাথাকে তেনেহলে পজিটিভ ডিগ্ৰীত নট হ'ব আৰু দেউতা কি ইয়াত কি হৈছে ডাবল মানে দেউতা বিয়া কৰাইছে এতিয়া কি হ'ল টাইপ 3 ৰ एग्जांपल দিম এতিয়া যে সুপাৰলেটিভ ডিগ্ৰীৰ পৰা আমি কি কৰিব পাৰি আমি দুটাই কৰিব পাৰি মানে পজিটিভ ডিগ্ৰী কৰিব পাৰি আৰু কম্পাৰেটিভ ডিগ্ৰীও কৰিব পাৰি এতিয়া চোৱা Mary Kom is the greatest boxer এতিয়া আমাৰ কি কৰিব লাগিব যে ইয়াত কি আছে দা আছে মানে ইয়াত কি লিখা আছে সুপাৰলেটিভ ডিগ্ৰী মানে কি দা আছে ইয়াত দা আছে তেনে দা থাকিলে এইটো কি হ'ব আমাৰ সুপাৰলেটিভ ডিগ্ৰী বুলি আমি জানি তো এতিয়া এই সুপাৰলেটিভ ডিগ্ৰীক আমি কি কৰিব লাগিব আমাৰ কম্পাৰেটিভ ডিগ্ৰী কৰিব পাৰি পজিটিভ ডিগ্ৰী কৰিব পাৰিম তো আমি প্ৰথমতে কি কৰিম যে যে যেটো কি আছে আমাৰ দা আছে দাৰ পিছত আমাৰ কি থাকিব এডজেক্টিভটো সুপাৰলেটিভ ডিগ্ৰী থাকিব আৰু সুপাৰলেটিভ ডিগ্ৰীৰ পিছত যিখিনি একটা দুটা তিনটা চাৰিটা যিমান ওয়ার্ড থাকক হেইটো হ'ব কি লেতেৰা বস্তু তো এতিয়া কথা হৈছে যে যদি আমি সুপাৰলেটিভ ডিগ্ৰীৰ পৰা আমি পজিটিভ ডিগ্ৰী কৰিম প্ৰথমতে এটা আমাৰ কি ল'ব লাগিব নো আদাৰ তো নো আদাৰৰ পিছত কি হ'ব আমাৰ এইটো কি হ'ব আমাৰ নো আদাৰৰ পৰা আমাৰ কি হ'ব এই লেতেৰা বস্তুটো আমাৰ কি কৰিব লাগিব এড কৰিব লাগিব আৰু মই কি কৈছো যে টাইপ 3 হ'ল কি দেউতা সিঙ্গেল তো দেউতা কি সিঙ্গেল তো দেউতা সিঙ্গেল তেনেহলে এই দেউতা ইয়াত যি থাকিব ইয়াতে লিখিব লাগিব যেহেতু আমি কি কৰি আছো আমি যেহেতু আমি পজিটিভ ডিগ্ৰী কৰি আছো তেনেহলে এই গ্ৰেটেস্টৰ কি হ'ব পজিটিভ ডিগ্ৰী কি হ'ব গ্ৰেট তো আমাৰ কি কৰিব লাগিব গ্ৰেট লিখিব লাগিব তো আমি তো জানো গ্ৰেট মানে তুলা ৰাশি তো সেই কাৰণে আমাৰ কি লিখিব লাগিব এস দুই সাইডত লিখিব লাগিব তার পিছত আমি কি লিখিম মেরি কম তো আমি এটা एग्जांपल ললো মেরি কম ইজ দা গ্রেটেস্ট বক্সার আর এটা एग्जांपल লও আমি দুই নম্বর एग्जांपल লও দি ব্রহ্মপুত্রা ইজ দা longest river in India তো এইটো কি আছে দা আছে তেনেহলে এইটো কি হৈছে সুপাৰলেটিভ ডিগ্ৰীত আছে তো আমাৰ প্ৰথমতে সুপাৰলেটিভ ডিগ্ৰীৰ পৰা পজিটিভ ডিগ্ৰী লবলৈ কি কৰিব লাগে নো আদাৰ ল'ব লাগে তাৰ পিছত মই কি কৈছো যে যেটো আমাৰ সুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভ থাকিব তাৰ পিছত যদি এটা দুটা তিনটা চাৰিটা হওক সব কেইটা হল কি আমাৰ লেতেৰা বস্তু তো আমাৰ নো আদাৰৰ পিছত কি লিখিব লাগিব লেতেৰা বস্তুখিনি লিখিব লাগিব তো এতিয়া কি হৈছে যে সুপাৰলেটিভ ডিগ্ৰীত মই কৈ দিছো যে দেউতা সিঙ্গেল তেনেহলে এই ইজ টু যে আছে এইটো দেউতা ইয়াত আহি যাব যেহেতু দেউতা সিঙ্গেল তেনেহলে আমাৰ কি হ'ব সেমে হ'ব তো লংগেস্ট যে আছে এইটো কি হ'ব পজিটিভ ডিগ্ৰী কি হ'ব আমাৰ লং তেনেহলে আমাৰ দুই সাইডত কি লিখিব লাগিব এস কিহৰ কাৰণে এইটো হল আমাৰ তুলা ৰাশি তাৰ পিছত দি ব্ৰহ্মপুত্ৰ লাষ্টত আহি যাব তো বুজিলা তো এতিয়া আমি কি কৰিম যে সুপাৰলেটিভ ডিগ্ৰীৰ পৰা আমাৰ কেনেকৈ আমি কি কৰিব পাৰি কম্পাৰেটিভ ডিগ্ৰী লৈ ল'ব পাৰি তো এতিয়া কথা হৈছে যে মই এই মেৰি কম ইজ এ গ্ৰেটেস্ট বক্সাৰ এইটোৱে ললো যে মেৰি কম ইজ দা গ্ৰেটেস্ট বক্সাৰ তো এতিয়া কি হ'ব যে দা আছে তেনেহলে এইটো আমি জানো যে সুপাৰলেটিভ ডিগ্ৰীত আছে তেনেহলে সুপাৰলেটিভ ডিগ্ৰীত কি কৰিব লাগে প্ৰথমতে মেৰি কমে লিখিব লাগিব তাৰ পিছত দেউতা সিঙ্গেল ইজ লিখিব লাগিব এতিয়া গ্ৰেটেস্ট আছে তো গ্ৰেটেস্টৰ কি হৈছে কম্পাৰেটিভ ডিগ্ৰী হল কি গ্ৰেটাৰ মই কি কৈছো যে কম্পাৰেটিভ ডিগ্ৰীৰ যেটো এডজেক্টিভ থাকিব হেতু হল ৰাম যত ৰাম আছে তাতে আমাৰ কি থাকিব লক্ষ্মণ থাকিব তেনেহলে আমাৰ কি দিব লাগিব গ্ৰেটাৰ দেন লিখিব লাগিব তাৰ পিছত আমি কি দিব লাগিব এনি আদাৰ এটা দি আমাক কি লিখিব লাগিব এই লেতেৰা বস্তুটো লিখিব লাগিব যে আমাৰ সকলো সময়তে মনত ৰাখিব লাগিব যেটো এডজেক্টিভ সুপাৰলেটিভ ডিগ্ৰীত আছে সেই সুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ পিছত যি কেইটা ওয়ার্ড থাকিব সেই কেইটা সকলো কেইটা হল লেতেৰা বস্তু আৰু লেতেৰা বস্তু সদায় সুপাৰলেটিভ ডিগ্ৰীৰ পৰা আমি কম্পাৰেটিভ ডিগ্ৰী লৈ লবলৈ বা পজিটিভ ডিগ্ৰী লৈ লবলৈ নো আদাৰ আৰু এনি আদাৰৰ পিছত বহে
তো আমাৰ এইটো কি হৈ গ'ল সলভ হৈ গ'ল তেনেহ'লে সেই ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ এইটো আকৌ আমি কম্পাৰেটিভ ডিগ্ৰী কৰোঁ যে দি is the longest river কারণ আমি জানো যে সুপারলেটিভ ডিগ্রির উপর আমি পজিটিভ ডিগ্রি লব পারি কম্পারেটিভ ডিগ্রিও লব পারি তো এই এতিয়া আমি কি লিখিম দি ব্রহ্মপুত্র লিখিলো দেউতা কি আছে আমার দেউতা আমার কি হল সিঙ্গেল তো লংগেস্টর কি হব কম্পারেটিভ ডিগ্রি লঙ্গার লঙ্গার মানে কি রাম মানে মই কি কৈছো কম্পারেটিভ ডিগ্রি এডজেক্টিভটো হল কি রাম তেনেহলে তাত থাকিব কি লক্ষ্মণ তাৰ পিছত কি লিখিব লাগিব এনি আদার রিভার ইন ইন্ডিয়া তো এইখিনিতে আমাৰ কি হল যে আমি সুপারলেটিভ ডিগ্রিৰ পৰা আমি কেনেকৈ কম্পারেটিভ ডিগ্রি করলে কৰিব পাৰো সেইটো আমি এক্সাম্পলৰে তোমালোকক বুজাই দিম তো আমাৰ মনত ৰাখিবলৈ কিছুমান ষ্টুডেণ্ট আকৌ মোক কিছুমান ষ্টুডেণ্ট আকৌ কনফিউজন হয় যে স্যাৰ এই ইয়াত যে দা আছে ইয়াত আকৌ লংগাৰৰ আগত দা কিয় নহল যে তোমালোকে নিশ্চয় জানা আৰ্টিকেলত কি আছে যে সুপারলেটিভ ডিগ্রিৰ আগত কি হয় আৰ্টিকেল কি হয় দি হয় বা দা হয় তো লংগাৰটো কি হৈছে কম্পারেটিভ ডিগ্রি সেই কাৰণে ইয়াত দা হোৱা নাই তো ডিয়াৰ ষ্টুডেণ্ট মোৰ মতে তোমালোকে বুজিছা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহলে তোমালোকে শেয়াৰ কৰিবা